Hello everyone, মই জাবেদ আৰু তোমালোক সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'ৰ যোগেদি মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টিৰ যোগেদি মই তোমালোকে নিশ্চয় হয়তো প্ৰত্যয় নামৰ এটা অসমীয়া ব্যাকৰণ পাইছা। আজিৰ মই এই প্ৰত্যয়নো কি প্ৰকাৰ এই বিষয়ে এটা সবিশেষ তোমালোকলৈ আগবঢ়াম। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে চিন্তা নকৰিবা, এইখিনি মোৰ হেণ্ড ৰিটেন নোট, অৰ্থাৎ এইখিনি মোৰ বহীত লিখা আছিলে, তোমালোকৰ উদ্দেশ্যে মই আগবঢ়াইছোঁ। প্ৰথম প্ৰশ্নটি চোৱা, প্ৰত্যয় কাক বোলে? এতিয়া আমি শুনি আহিছোঁ যে প্ৰত্যয়। এতিয়া প্ৰত্যয়নো কি? প্ৰকৃতি বা মূলৰ লগত বিভিন্ন অৰ্থত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন শব্দ বা পদ ৰচিত হয় তাকেই প্ৰত্যয় বোলে। মানে কি, প্ৰকৃতি বা মূলৰ লগত বিভিন্ন অৰ্থত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন নতুন শব্দ বা পদ ৰচিত হয় তাকেই প্ৰত্যয় বোলে। মানে তোমালোকে এটা মই দেখুৱাই দিম, সেইটো চালে গম পাবা। ইয়াত চোৱা, ধান যোগ অনি ধাননি বা ৰস যোগ আল ৰসাল। এতিয়া ইয়াত ধান বা ৰসটো কি? মূল বা প্ৰকৃতি, মানে এইটো আগৰ পৰা আছে ধান আৰু ৰস। এতিয়া ইয়াৰ লগত নতুন নতুন অৰ্থ বা বৰ্ণ লগ লাগিছে, কি? অনি আৰু আল। যেতিয়া প্ৰকৃতি বা মূলৰ লগত নতুন নতুন বৰ্ণ লগ লাগি অৰ্থযুক্ত শব্দ গঠন হ'ব তেতিয়া তাকে প্ৰত্যয় বোলে। এতিয়া ইয়াত মূল বা প্ৰকৃতি কি? ধান আৰু ৰস। তাতে কি বৰ্ণ যোগ হৈছে? অনি আৰু আল। এতিয়া ধানৰ লগত যেতিয়া অনি যোগ হৈছিলে তেতিয়া যোনটো নতুনকৈ অৰ্থ প্ৰকাশক শব্দ গঠন হ'ল কি? ধান যোগ অনি, অৰ্থ প্ৰকাশক যোনটো শব্দ হ'ল কি? ধাননি। ঠিক তেনেদৰে ৰসৰ লগত আল যোগ হওঁতে ৰসটো মূল বা প্ৰকৃতি, আল নামৰ যোনটো যেতিয়া বৰ্ণ বা বৰ্ণ সমষ্টি ব্যৱহাৰ হ'ল তেতিয়া সেইটো কি হৈ যাব? ৰসাল। এইটো নতুনকৈ গঠন হোৱা শব্দটো, যাৰ এটা অৰ্থ আছে। গতিকে মূল বা প্ৰকৃতিৰ লগত যেতিয়া বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থযুক্ত শব্দ গঠন হ'ব তেতিয়া তাকে প্ৰত্যয় বুলি কোৱা হ'ব। ঠিক তেনেদৰে ধান যোগ অনি ধাননি। ইয়াত ধান হৈছে মূল বা প্ৰকৃতি, অনি হৈছে বৰ্ণ বা বৰ্ণ সমষ্টি, আৰু ধাননিটো হৈছে নতুনকৈ গঠন হোৱা শব্দটো। নিশ্চয় তোমালোকে এই উদাহৰণটিৰ দ্বাৰা বুজিব পাৰিছা। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। অসমীয়া ভাষাত প্ৰত্যয় কেইটা ভাগত ভাগ কৰিব পাৰি? উদাহৰণ দিয়া। এতিয়া আমি প্ৰত্যয় শুনি আহিছোঁ নিশ্চয়, সেইটো কেই প্ৰকাৰৰ সেই বিষয়ে আমি লিখিব লাগিব। এতিয়া এই প্ৰশ্নটো এনেকৈ হ'ব পাৰে যে পৰপ্ৰত্যয় বা পৰসৰ্গক কি দুটা ভাগত ভাগ কৰিব পাৰি? এতিয়া এনচাৰটো চালে গম পাবা। শব্দ সাধনৰ সৰ্গবোৰকে প্ৰত্যয় বুলি কোৱা হয়। সেই পিনৰ পৰা অসমীয়া ভাষাত প্ৰত্যয়ক দুটা প্ৰধান ভাগত ভাগ কৰা হয়। মানে অসমীয়া ভাষাখন মূলতঃ প্ৰত্যয়ক দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে পূৰ্ব প্ৰত্যয় আৰু আনটো হৈছে কি? পৰপ্ৰত্যয়। এতিয়া পূৰ্ব প্ৰত্যয় কি? আহোঁ। পূৰ্ব প্ৰত্যয় উপসৰ্গবোৰেই পূৰ্ব প্ৰত্যয়। এতিয়া উপসৰ্গ কেইটা? 20টা। এই আটাইকেইটা উপসৰ্গই কি বুলি কৈছে? পূৰ্ব প্ৰত্যয়। সংস্কৃতৰ 20টা উপসৰ্গৰ ব্যৱহাৰ হোৱাৰ উপৰিও অসমীয়া ভাষাত আন কেইবাটাও উপসৰ্গৰ প্ৰয়োগ হয়। যেনে বে, বে দি কি হ'ব? বেদখল বেআইন। আৰু যেনে আও, আও দি আওমৰণ আৰু আওবাদ। মানে কি কৈছে, যিবোৰ উপসৰ্গ সেইবোৰে কি হ'ব? পূৰ্ব প্ৰত্যয়। এতিয়া উপসৰ্গসমূহ নিশ্চয় জানা, প্ৰ পৰা সেইখিনি। গতিকে সেইবিলাক দি যিখিনি শব্দ গঠন হয়, এতিয়া ধৰা পৰাদি, পৰা যোগ অধীন, ইফালে কি হ'ব? পৰাধীন। এইটো এটা কি হ'ব? প্ৰত্যয়। ঠিক সেইদৰে সেইকেইটাতো উপসৰ্গ পূৰ্ব প্ৰত্যয় ক'বই, লগতে আৰু কেইটামান আছে যিটো উদাহৰণ দিছে বে। এতিয়া বেটো উপসৰ্গত নপৰে, কিন্তু কি হয়? এইটো বে দিও কেইটামান হ'ব বেদখল বেআইন। এইটো কিন্তু কিহত পৰিব? পূৰ্ব প্ৰত্যয়। ঠিক একেদৰে আওটো দিও আওমৰণ হয়, আওবাদ হয়। সেইটো কিহত পৰিব? পূৰ্ব প্ৰত্যয়। গতিকে নিশ্চয় তোমালোকে এইটো বুজি পালা। এতিয়া আমি পৰপ্ৰত্যয়লৈ আহোঁ। অসমীয়া ভাষাত পৰসৰ্গ বা পৰপ্ৰত্যয় দুই প্ৰকাৰৰ। এতিয়া যিটো আমি পৰপ্ৰত্যয় পাইছোঁ সেইটো আকৌ দুই প্ৰকাৰৰ। এটা কৃত প্ৰত্যয়, আনটো তদ্ধিত প্ৰত্যয়। এতিয়া কৃত প্ৰত্যয় কি বুজা? ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয়ে নতুন অৰ্থবাচক শব্দৰ গঠন কৰে বা সৃষ্টি কৰে তাকে কৃত প্ৰত্যয় বোলে। মানে কিহৰ পিছত যোগ হ'ব? ধাতুৰ পিছত। ধাতুৰ পিছত যোগ হৈ যি প্ৰত্যয়ে নতুন অৰ্থবাচক শব্দ গঠন কৰে তাকে কৃত প্ৰত্যয় বুলি কোৱা হয়। এতিয়া ধাতু মানে কি? ধাতু মানে হৈছে এনেকুৱা শব্দ যিটোৱে কিবা এটা কাম কৰা বুজায়। এতিয়া বহটোৱে মানে কি? বহিবলৈ কৈছে, কাম কৰিবলৈ কৈছে। সুটোৱে কি? কাম কৰিবলৈ কৈছে। ঠিক একেদৰে উদাহৰণ লিখিছোঁ চোৱা, বহ যোগ উৱা হ'লগৈ কি? বহুৱা। সু যোগ অন হ'লগৈ শুৱন। গতিকে এইটোৱে কি বুজাইছিলে? ধাতুৰ লগত প্ৰত্যয় যোগ হৈছে, উৱা আৰু অন।
গতিকে যেতিয়া ধাতুৰ লগত প্ৰত্যয় যোগ হৈ নতুন শব্দ গঠন হ'ব তেতিয়া তাকে কি বুলি ক'ব কৃত প্ৰত্যয় বুজি পালা নিশ্চয় এতিয়া আহিলো তদ্ধিত প্ৰত্যয়লৈ নাম শব্দ বা প্ৰতিপাদিকৰ পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰা প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বুলি কোৱা হয় নাম বা প্ৰতিপাদিকৰ লগত বা পিছত যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰাকে তদ্ধিত প্ৰত্যয় বুলি কোৱা হয় মানে নাম এটা ধানটো এটা নাম ৰসটো এটা নাম এতিয়া ধানৰ লগত যেতিয়া প্ৰত্যয় যোগ হৈ নতুন শব্দ গঠন হ'ব যেনেকৈ ধান যোগ অনি এইটো এটা কি হ'ল ধানটো এটা নাম অনিটো এটা কি প্ৰত্যয় ধানৰ লগত যেতিয়া অনি যোগ হৈ ধাননি হ'ল এইটো কিহত পৰিলে তদ্ধিত প্ৰত্যয়ত ঠিক একেদৰে ৰস যোগ আল কি হ'ল ৰসাল হ'লগৈ গতিকে এইটো কিহত পৰিব তদ্ধিত প্ৰত্যয়ত কাৰণ তাৰ প্ৰথম যোনটো শব্দ আছিলে সেইকেইটা কিহত হ'ব নাম হ'ব বুজি পাইছানে প্ৰথম শব্দকেইটাই নাম বুজাব তাৰ লগত এনেকুৱা কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হ'ব যিয়ে এটা নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰিব তেতিয়া তাকে কি বুলি ক'ব তদ্ধিত প্ৰত্যয় বুলি কোৱা হ'ব এইখিনিতে উল্লেখ কৰোঁ যে প্ৰত্যয়ৰ আৰু এটা ভাগ আছে যিটোক নিৰ্দিষ্টবাচক প্ৰত্যয় বুলি কোৱা হয় এতিয়া নিৰ্দিষ্টবাচক প্ৰত্যয় মানে কি অসমীয়া ভাষাৰ নিৰ্দিষ্টবাচক প্ৰত্যয় কেইটামানৰ উদাহৰণ দিয়ে উত্তৰটো চোৱা অসমীয়া ভাষাত কোনো বস্তু বা প্ৰাণীক নিৰ্দিষ্টকৈ বুজাবলৈ কিছুমান প্ৰত্যয়ৰ চিন যোগ কৰি নতুন শব্দ গঠন কৰা হয় তেনেবোৰ প্ৰত্যয়কে নিৰ্দিষ্টবাচক প্ৰত্যয় বোলে যেনে জন হ'ব কি মানুহজন তু দি লিখিব পাৰোঁ আমি কলমটো বুৰেদি লিখিব পাৰোঁ আমি কি জন্তুবোৰ থোক দি কল থোক লিখিব পাৰোঁ আৰু থোপা দি আমি কি লিখিব পাৰোঁ ফুল থোপা মানে কি যেতিয়া কোনো এটা বস্তু বা প্ৰাণী এটাক আমি কওঁ সেইটো বা সেই মানুহজন বা কল থোপা ফুল থোপা যেতিয়া আমি নিৰ্দিষ্টকৈ বুজাওঁ সেইটো কি বুলি ক'ব নিৰ্দিষ্টবাচক প্ৰত্যয় মানে কোনো এটা বস্তুক আমি নিৰ্দিষ্টকৈ বুজাবলৈ যিটো প্ৰত্যয় চিন ব্যৱহাৰ কৰোঁ এতিয়া মানুহ সেই মানুহক বুজাম নাই ধৰা আমাৰ ফ্ৰণ্টত এজন মানুহ থিয় হৈ আছে আমি মানুহজনক কি বুলি ক'ম যে মানুহজন যেতিয়া মানুহ বুলি ক'লে সেই মানুহজনক নুবুজাব যেতিয়া আমি ক'ম আঙুলিটো দেখুৱাই মানুহজন তেতিয়া সেই মানুহটো বুজাব নাই পাৰ্টিকুলাৰ বা নিৰ্দিষ্টকৈ তেতিয়া আমি জনটো ব্যৱহাৰ কৰিলোঁ পিছফালে বা এতিয়া কলম এটা পৰি আছে আমি ক'লোঁ কলমটো তেতিয়া আমি সেই পাৰ্টিকুলাৰ বা নিৰ্দিষ্ট কলমটোৰ কথা কৈছোঁ গতিকে তেতিয়া যি টু বৰ্ণ লগ লাগিলে সেইটো হ'ব তাত নিৰ্দিষ্টবাচক প্ৰত্যয় গতিকে কোনো এটা বস্তু বা প্ৰাণী এটাক যেতিয়া আমি নিৰ্দিষ্টকৈ বুজাম তেতিয়া আমি যিবিলাক প্ৰত্যয় চিন ব্যৱহাৰ কৰিম সেইটো হ'ব নিৰ্দিষ্টবাচক প্ৰত্যয় উদাহৰণস্বৰূপে মানুহক আমি কি বুলি ক'ম নিৰ্দিষ্টকৈ বুজাবলৈ যে সেই মানুহজন কলম এটা কি বুলি ক'ম যে সেই কলমটো বুৰটো কি বুলি ক'ম বুৰেদি ধৰা এতিয়া ঢেৰ আছে মানুহ জীৱ জন্তু গছ গছনি ঢেৰ আছে আমি তাত এতিয়া জন্তুখিনিক নিৰ্দিষ্টকৈ ক'ব লাগে আমি কি বুলি ক'ম জন্তুবোৰ হ'ল বুজি পাইছানে গতিকে এয়া দি আমি কি বুজাওঁ নিৰ্দিষ্টকৈ কোনো এটা বস্তুক বুজোৱা হয় গতিকে তাকে কি বুলি কয় নিৰ্দিষ্টবাচক প্ৰত্যয় এতিয়া আহিলোঁ 4 নম্বৰ স্ত্ৰী প্ৰত্যয় কাক বোলে উদাহৰণ দিয়া স্ত্ৰী প্ৰত্যয় স্ত্ৰী বা মাইকী বুজাবলৈ মাইকী সলনি তোমালোকে লিখিব পাৰা যে মহিলা স্ত্ৰী বা মহিলা বুজাবলৈ শব্দৰ পিছত যিবোৰ প্ৰত্যয় ব্যৱহাৰ কৰা হয় তাকে স্ত্ৰী প্ৰত্যয় বোলে মানে মহিলাসকলক বুজাবলৈ যিবোৰ প্ৰত্যয় চিন ব্যৱহাৰ কৰা হয় তাকে স্ত্ৰী প্ৰত্যয় বোলে এতিয়া ধোবা হ'ল ধোবাক কাক কয় মতা মানুহখিনিক কয় যেতিয়া এজনী কাপোৰ ধোৱা মানুহ হয় তেতিয়া তেওঁ কি বুলি ক'ব ধুবুনি গতিকে সেইটো কি হ'ব ধোবা যোগ অনিযোগ কৰিলে কি হৈ যাব ধুবুনি এতিয়া এজন মতা মানুহ বা এজন পুৰুষক যেতিয়া চুৰ কৰিব তেওঁ কি বুলি ক'ব চুৰ কিন্তু এজনী মহিলাক কৰিবলৈ কি ক'ব চুৰৰ লগত অনিযোগ কৰিব লাগিব চুৰ যোগ অনি তেতিয়া কি হৈ যাব চুৰণি তেতিয়া কি হ'ব চুৰৰ পৰা যেতিয়া অনি প্ৰত্যয় লগালোঁ তেতিয়া সেইটো কি হৈ গ'ল মহিলা হৈ গ'ল গতিকে যেতিয়া মহিলা বা স্ত্ৰী বুজাবলৈ কোনো প্ৰত্যয় চিন ব্যৱহাৰ কৰা হয় তেতিয়া সেইটো কি বুলি ক'ব স্ত্ৰী প্ৰত্যয় গতিকে অনিটো আমাৰ কি ইয়াত স্ত্ৰী প্ৰত্যয় গতিকে এয়াই আজি প্ৰত্যয় কাক বোলে কি প্ৰকাৰৰ সবিশেষ তোমালোকক মই কেইটামান প্ৰত্যয় নেক্সট ভিডিঅ'ৰ যোগেদি আগবঢ়াম গতিকে আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টি চাই যদি ভাল পোৱা লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও প্ৰত্যয়নো কি তাৰ বিষয়ে এটা সবিশেষ ধাৰণা লাভ কৰে লগতে মই ডেছক্ৰিপশ্যনত কিছুমান লিংক দি দিম লিংকসমূহ তোমালোকে চাই ল'বা কোনটো তোমালোকৰ বেছি ইম্পৰ্টেণ্ট সেই বিষয়ে তোমালোকে ডেছক্ৰিপশ্যনত গ'লে গম পাবা গতিকে আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ ধন্যবাদ